কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ পুনৰবাৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিশেষ পাৰ্টিৰ বাবে আহিলো মানিজনৰ ঘৰত মই সমগ্ৰ দৃশ্যটো দেখা আছো প্ৰথমতে সঞ্জুকে কৰিম সঞ্জুৱে অলপ কৈ দিব যে এই পাৰ্টিটো কি হয় সঞ্জু অলপ কৈ দিয়া এই পাৰ্টিটো কথা তোমাৰ পৰা আৰম্ভ দৃশ্যটো দেখাই দিম এয়া সঞ্জুৱে কি কৈ আছে সঞ্জুৱে বৰ্তমান মেছেজ কৰি আছে হোৱাটছএপ চেটটো অন কৰি ইফালে আমাৰ পাবজি এইটো উলিয়াই লৈছে মোবাইলটো ন পাবজি মোবাইল উলিয়াই সঞ্জু মই এবাৰ চুলিকেইডাল দেখাই দিব মই চুলিকেইডাল দেখাই দিব লাগে এবাৰ দেখাই দিয়ক দাদা এবাৰ সেয়া মণিপুৰী চুলি সেয়া অমৰ যদি কোঁৱৰ মই যদি কওঁ চুলি এনেকুৱা আচ্ছা ইফালে দেখাই আছোঁ মই বাকীবোৰে কি কৰি আছে তো মাধুৰ্য সুমনে গেম খেলাত বিজি আছিলে এয়া গেম খেলি আছে সুমন কি গেম খেলিছ আমি পাবজি খেলি আছে আমিনো কি কোৱা মানুহ আমি ছিংগুল মানুহ যেতিয়া এইখন টিভিকে লগাই চাই আছোঁ আৰু এটা বোলো ভিডিঅ' বনাই দিওঁ আপোনালোকক আৰু দেখাই আছোঁ এই আমি এতিয়া বাৰ্থডে আছে চ' মাৰিছোঁ বাৰ্থডে আছে চ' বাৰ্থডে পাৰ্টি কেক কাটিব আহিছোঁ আমি এয়া কিবা কিবি আছে এইফালে কেক এটা আছে অলপ দেৰিকৈ কাটিম আৰু লগৰ এটা আহি আছে চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব কণ্টিনিউ কৰিব লাষ্টলৈ দেখাই আছোঁ আৰু আপোনালোকে আৰু আমেজ পাব আমাৰ এই ভিডিঅ'টো জৰিয়তে কেক কাটিবলৈ যাম বুলি ভাবি আছোঁ চ' আপোনালোকে ভিডিঅ'টো চাই থাকক এয়া সকলো ওলাই আছে এতিয়া আমি গৈ আছোঁ এখন পাৰ্কলৈ হাই দি দিয়া ঐ কিছুমান হাই দি দিয়া এতিয়া আমি চাই থাকোঁ ৰেডি হৈ গৈছে আমি এতিয়া যাবলৈ চবে বস্তুবোৰ লৈ গৈছে বাইক তুমি সজোৱা বন্ধুসকল এনেদৰে আমাৰ যাত্ৰাটো চলি আছে তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মই এতিয়া আপোনালোকক মানে এটা বাহিৰৰ পৰিৱেশ দেখাবলৈ খুজিছোঁ চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকক এনেকৈ কণ্টিনিউ কৰি থাকক আৰু আমি আহি আছোঁ আমি যাই পামগৈ আৰু কি ধুনীয়া এটা মনোমোহা দৃশ্য চাওকচোন নৈপৰীয়া কাষত বতৰটোও ভাল চ' আপোনালোকে ভিডিঅ'টো চাই থাকক কেইটামান মই মনোমোহা দৃশ্য দেখুৱাই আছোঁ আপোনালোকক ঐ বৰষুণ পৰিলে একো নহয় দে কৰোণা নহয় দে আহিলোঁ যেতিয়া এই ইমানো কষ্ট কৰি আহিলোঁ হয় নে অলপ দছিলা হ'ল আমি ব্লগ নবনাকৈ দছিলা ইমানো আহিলোঁ ইমানো বৰষুণ পোৱা নাই ঐ বম বেয়াকৈ পৰিছে এতিয়া আমি আহি পাই গ'লোঁ হৰ্ণবিল উদ্যান আৰু চব আহি পাই গ'লোঁ আৰু গাইজ দেখিছে আপোনালোকে ইয়াত চিনেমা শ্বুটিং হয় ফাইনেলি আহি পাই গ'লোহি আমাৰ এইম পইণ্ট আৰু এতিয়া আমি কেক কাটিবলৈ গৈ আছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব বৰষুণতে তিতি গুচি আহিলোঁ বলক আমি এতিয়া কেক কাটিম বলক ফাইনেলি ওলাই গ'ল আমাৰ বস্তুবিলাক চেনি আচাৰবিলাকে ধৰি ৰাখিছোঁ টেপ মাৰ আছে চেলো টেপ আছে গৰু চেলো টেপ
মাধুৰ্য আৰু এইটো অবিনাশ বাৰ্থডে লোকৰ কেক কাটাত ব্যস্ত সি কেক অৱস্থা আমাৰ কেকৰ অৱস্থা এনেকুৱা হৈ গ'লগৈ আৰু লগতে আছে ৰ'ব এইবিলাক মাল আছে বাৰ্থডে বয় বাৰ্থডে বয় ইন্ট্ৰডাকশ্যন দিয়া হেল্ল' গাইছ দেখি আছে হেপী বাৰ্থডে তাকো হালত হৈ ল'ব দে ভাল হ'ব হেপী বাৰ্থডে টু ইউ 100 বছৰ জীয়াই থাকা চাৰিটামান হওক বাৰ্থডে পানী দিন ভালকৈ মিঠাই এটা খুৱাই দে গ্ৰহণ গিৰাই তাৰপিছত আমাৰ কি হৈ হ'ব এতিয়া সুমন যাব সুমনে কেক খাবগৈ এতিয়া মই দেখাই আছো আপোনালোকক এয়া সুমনে কেক খাবলৈ যাব এতিয়া কেক খালে সুমনে চশমা পিন্ধি লৈছে হাই দি দিয়া এইবাৰ অমৰ যাব এতিয়া অমৰ যোৱা মই খালৈ দে অমৰ যোৱা এতিয়া আমি কেক নিজে খামগৈ হ'ল আৰু এতিয়া কেক কটা হৈ গ'ল আৰু এই দে এয়া মিঠাই খাব এতিয়া চবে বন্ধুসকল আমি যোৱাত হৰ্ণবিল উদ্যান গ'লোঁ কিন্তু আমি সম্পূৰ্ণকৈ ভালকৈ আপোনালোকক দৃশ্যটো দেখাব নোৱাৰিলোঁ কাৰণ বহুত বৰষুণ পৰি আছিল চ' আপোনালোকে বেয়া নাপাব ঘৰলৈ ডাইৰেক্ট উভতি অহা হ'ল আৰু আমাৰ লাষ্ট চিন কিবা এটা আছে খোৱা বোৱা সময়ত তাকে তো বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানখিনি আছিলে চাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব আৰু আপোনালোকক বেছি ভিডিঅ' দেখাব নোৱাৰিলোঁ তাৰ বাবে ক্ষমা কৰি দিব আৰু মই যিহেতু ইমান ব্লগিং কৰিবলৈ নাজানো চ' এনেকুৱাকৈ কৰিলোঁ আপোনালোকে বেয়া চেয়া নাপাব থেংকছ ফৰ ৱাটছিং